এইবাৰ ছোৱালী নাহৰক লৈ ছ'চিয়েল মিডিয়াত পোষ্ট কণ্ঠশিল্পী জুবলী বৰুৱাৰ। জুবিন গাৰ্গৰ মৃত্যু যেন অসমীয়াৰ বাবে আছিল হঠাৎ অহা এজাক ধুমুহাৰ নিচিনা, যি ধুমুহাই সকলো শেষ কৰি থৈ গ'ল। অসমীয়াৰ হিয়াৰামুঠু মানৱ দৌৰতী অতুলনীয় কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ নামৰ সত্তাটো সকলোৰে মাজৰ পৰা চিৰদিনৰ বাবে কায়িকভাৱে নোহোৱা হৈ গ'ল। যদিও তেওঁ আছে প্ৰত্যেকজন অসমীয়াৰ হিয়াৰ মাজত, তথাপি তেওঁৰ অনুপস্থিতি যেন মানিব নোৱাৰা এক সত্য। জুবিন গাৰ্গৰ পৃথিৱীৰ মায়া এৰা প্ৰায় 6 মাহ হ'ব। ইয়াৰে মাজতে জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ জুলি বৰাই এটি কন্যা সন্তানৰ জন্ম দিয়ে। ছোৱালীৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁ আৱেগিক পোষ্ট কৰে। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কিদৰে নিজৰ প্ৰেগনেন্সিটো ভাঙি পৰিছিল সেয়াও জনায়। আৰু জনায় তেওঁ জুবিন গাৰ্গৰ সোঁৱৰণত কণমানিৰ নাম দিছে নাহৰ। পিছে তেওঁৰ কণমানিজনীক বহুতেই কণ্ঠশিল্পী জুবলীৰ ছোৱালী বুলিহে ভাবিছিলে। বহুতেই ইতিমধ্যেই জুবলী বৰুৱাক অভিনন্দনো জনাইছে। ইয়াৰে মাজতেই জুবিন গাৰ্গৰ সহশিল্পী জুবলী বৰুৱাই সামাজিক যোগাযোগ মাধ্যমত জুবিন গাৰ্গৰ সোঁৱৰণত নাম ৰখা কণমানি নাহৰক লৈ এটি বিশেষ পোষ্ট কৰিছে। তেওঁ কণমানিৰ মাকক ধন্যবাদ জনাইছে তেওঁৰ ঠাইত জুবলীয়ে অভিনন্দন পোৱাৰ বাবে। লগতে কণমানি নাহৰ আৰু মাক দেউতাকলৈ বহুত মৰম আৰু শুভকামনা যাচিছে। পিছে কণমানি নাহৰক আপোনালোকৰ কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।